হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকক আমাৰ চেনেললৈ স্বাগতম। আজি মই যি 5টা উপায় দিম, এই 5টা উপায় যদি আপুনি ফ'ল' কৰে, একদম 100% মই ক'লোঁ আপোনাৰ জীৱন চেঞ্জ হৈ যাব, আপোনাৰ লাইফটো চেঞ্জ হৈ যাব। কাৰণ আপুনি এই 5টা উপায় আপোনাৰ কেৱল ছোৱালীৰ ক্ষেত্ৰত নহয়, সকলো ক্ষেত্ৰতে আপুনি এই 5টা উপায় কাৰ্যকৰ হয়। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আমাৰ ভিডিঅ'টোৰ মটিভটো এয়াই হয় যে আপোনালোকে জানে যে মানুহে কি খোজে, মানুহে কি চাই আকৰ্ষিত হয়, ছোৱালীয়ে কি চাই আকৰ্ষিত হয়, এইটোৰ ওপৰতে আজিৰ আমাৰ ভিডিঅ'টো। তো ব'লক ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ। তো আমাৰ প্ৰথমটো হ'ল যে লিডাৰশ্বিপ। তো লিডাৰশ্বিপ এনে এটা ৱৰ্ড হয় যিটো আপুনি বহু কম মানুহৰ ক্ষেত্ৰত এই গুণটো দেখা পোৱা যায়, কিন্তু আপুনি এই গুণটো নিজেও অৰ্জন কৰিব পাৰে। আৰু কিছুমানৰ জন্মগত এই গুণটো থাকে, বেছিভাগ মানুহৰে জন্মগত থাকে, আৰু জন্মগত থকাটো ভাল লিডাৰশ্বিপ। আৰু এই লিডাৰশ্বিপটো থাকিলে আপুনি যিকোনো মানুহক ফটকৈ ইমপ্ৰেছ কৰিব পাৰে। হয়তো ছোৱালীকো ইমপ্ৰেছ কৰিব পাৰে, হয়তো আপোনাৰ কোম্পানীৰ বছ সকলোকে ইমপ্ৰেছ কৰিব পাৰে। লিডাৰশ্বিপ গুণ থকাটো ভাল, কিন্তু এই গুণটো সকলোৰে মাজত দেখা নাযায়। সেইকাৰণে আপুনি লিডাৰশ্বিপ গুণটো কেনেকৈ অৰ্জন কৰিব পাৰে সেইটো মই আপোনাক অলপ বহলাই কৈ দিওঁ। যদি আপুনি কম কথা কয়, আপুনি গুৰুত্বপূৰ্ণ কথা কয়, তেতিয়া আপুনি এজন লিডাৰশ্বিপ হিচাপে চিহ্নিত হ'ব পাৰে। আৰু ছোৱালীৰ ক্ষেত্ৰতো আপুনি কম কথা ক'ব আৰু গুৰুত্বপূৰ্ণ কথা ক'ব, আৰু সকলো সময়ত এটা লিডাৰশ্বিপ নিজৰ মাজত ভাৱ আনিব, তাৰ আগত দেখাব যে আপুনি কি ধৰণে গুৰুত্বপূৰ্ণ কথাবোৰ আপুনি গুৰুত্বপূৰ্ণভাৱে লয়। এইবিলাক বস্তু চাই বহু ছোৱালী আকৰ্ষিত হয় এজন পুৰুষৰ ওপৰত। তো এইটো প্ৰথমে আপুনি গুৰুত্ব দিব। চ' দ্বিতীয়টো হ'ল আমাৰ ফাইনেন্সিয়েল কণ্ডিশ্যন। আজিকালিতো জানেই মানুহৰ টকাই সকলো। আপোনাৰ তাতে যদি টকা নাই, আপোনাৰ কোনো দাম নাই। তো প্ৰথমতে আপুনি সকলোবোৰ বাদ দি প্ৰথমতে আপুনি ফ'কাছ কৰিব টকা কেনেকৈ অৰ্জন কৰিব পাৰিব। তাৰ বাবে আপুনি ভাল চাকৰি যোগাৰ কৰিব লাগিব, হয়তো ভাল ব্যৱসায় কৰিব লাগিব, হয়তো ভাল বাণিজ্য কৰিব লাগিব। যিকোনো কাম কৰি আপুনি বহু ধৰণৰ কাম কৰি আপুনি বহুত টকা অৰ্জন কৰিব পাৰিব। এই টকাটোৱে হ'ল মেইন। টকাটো নাথাকিলে আপোনাৰ কোনো ভেলু নাথাকে। তো প্ৰথমতে আপুনি ফ'কাছ কৰিব টকাৰ ওপৰত। টকা যদি আপোনাৰ তাতে থাকে, তো আপুনি যিকোনো ছোৱালীকে তৎক্ষণাত ইমপ্ৰেছ কৰিব পাৰিব। বহু ধৰণৰ লোকে কয় যে কিছুমান ছোৱালীয়ে টকা নাচায়, এইটো একদম ভুল কথা। যদি আপুনি কোনো ছোৱালীৰ লগত সম্পৰ্ক কথা ৰাখিব খোজে, তেতিয়াহ'লে টকাটো বহুত জৰুৰী। কাৰণ ছোৱালীয়েও খোজে যে মই যিজনৰ লগত সম্পৰ্ক বনাম তেওঁ এজন ভাল ফাইনেন্সিয়েল কণ্ডিশ্যন হয়, যাতে আমাৰ ল'ৰা ছোৱালী ভাল স্কুলত যাব পাৰে। ভাল যিকোনো বস্তুতে আপোনাৰ টকাৰ বহুত দৰকাৰী। তো আপুনি সকলো সময়ত মন কৰিব যে আপুনি প্ৰথমতে ফাইনেন্সিয়েল কণ্ডিশ্যন আপোনাৰ ঠিক কৰিব। আপোনাৰ যদি ফাইনেন্সিয়েল কণ্ডিশ্যন আপোনাৰ ফেমিলি আৰু আপোনাৰ যদি ভাল হৈ যায়, তো যিকোনো ছোৱালী আপোনাৰ ফটকৈ ইমপ্ৰেছ হৈ যাব। এইটো একদম সঁচা কথা। তো তৃতীয়টো হ'ল আমাৰ সময়। তো সৰুকালত আপোনালোকে জানে এটা বস্তু চবেই কয় যে সময় হ'ল আমাৰ মূলধন। সময় কিয় মূলধন বুলি কয়? কাৰণ সময় এটা গুচি গ'লে আপুনি কেতিয়াও সেই সময়টো ঘূৰাই আনিব নোৱাৰে। তো সকলো সময়ত আপুনি মন কৰিব যে সময় বস্তুটো অতি দৰকাৰী। তো আপুনি যি ছোৱালীক ভাল পায়, আপুনি যি ছোৱালীৰ লগত বিয়া পাতিব গৈছে, তো আপুনি তাক সময় দিয়াটো নিশ্চিত আপুনি দিবই লাগিব। আপুনি যিকোনোভাৱে হ'লেও আপুনি কিছু সময় দিবই লাগিব। কাৰণ আপুনি যিমান সময় দিব তাৰ লগত, আপুনি তাৰ বিষয়ে সিমান জানিব পাৰিব, তাইও আপোনাৰ বিষয়ে ইমান জানিব পাৰিব। তো আপোনালোকৰ মাজত এখন গভীৰ প্ৰেম সম্পৰ্ক স্থাপন হ'ব। তো সময়টো অতি দৰকাৰী হয়। এই সময়টো আপুনি সকলো সময়ত দিয়াৰ চেষ্টা কৰিব। যদিও আপুনি দিনটো বিজি থাকে, টকা পইচা কাম কৰিব, যিকোনো বস্তু কৰিব আপুনি বিজি থাকে, কিন্তু সময় 2-3 ঘণ্টা আপুনি দিবই। তেতিয়া আপোনাৰ লগত তাৰ এটা সম্পৰ্ক হ'ব, আৰু এই সম্পৰ্ক পৰৱৰ্তী কালত আপোনালোকৰ এখন ভাল ৰূপ ল'ব, বিয়াৰ ৰূপো ল'ব পাৰে। তো সময়টো আপোনালোকে দিব। এই সময়টো যিসকলে নিদিয়ে, তেওঁলোকক কোনো ছোৱালীয়ে ইমপ্ৰেছ নহয়, কোনো ধৰণৰ ছোৱালী কেতিয়াও ভাল নাপায় যে তাক সময় নিদিয়ে। তো সময়টো আপুনি সকলো সময়ত দিয়াৰ চেষ্টা কৰিব। চতুৰ্থটো হ'ল আমাৰ বিহেভিয়াৰ। তো আগৰ মানুহে, এতিয়াৰ মানুহে, সকলো মানুহে কয় যে মানুহৰ ব্যৱহাৰে মানুহৰ পৰিচয়। কিয় কয়? কাৰণ আপোনাৰ যদি ব্যৱহাৰ ভাল নহয়, তেতিয়াহ'লে আপোনাক কোনেও ভাল নাপায়। এইটো একদম সঁচা কথা হয়। কাৰণ ব্যৱহাৰ সকলো সময়ত আপোনাৰ ভাল লাগিব। আপুনি কেতিয়াবা খং কৰি দিলে আৰু কেতিয়াবা একদম ভাল হৈ গ'লে, এই ব্যৱহাৰ কেতিয়াও আপুনি নকৰিব। আপুনি সকলো এটা ব্যৱহাৰ কেতিয়াবা একদম বেছি দয়ালু, কেতিয়াবা একদম ৰাগিয়াল, কেতিয়াবা
বেয়া লগা মানে বিভিন্ন ধৰণৰ বিহেভিয়াৰ কেতিয়াও নাৰাখিব। আপুনি যদি সঁচাকৈ এখন ভাল ছোৱালীক ইমপ্ৰেছ কৰিব খোজে তেতিয়াহ'লে একদম নৰ্মেল বিহেভিয়াৰ ৰাখিব। যেনেকুৱা আপোনাৰ নৰ্মেল বিহেভিয়াৰ হয় তেনেকুৱাই ৰাখিব। কেতিয়াও বেছি ভাল হ'ব চেষ্টা নকৰিব, কেতিয়াও বেছি বেয়া হ'ব চেষ্টা নকৰিব। এইবিলাক কাম কেতিয়াও নকৰিব। আপুনি সকলো সময়ত একে ধৰণে থাকিব, যেনেকুৱা আপুনি নৰ্মেল থাকে, আৰু বিহেভিয়াৰ সকলো সময়ত ভাল কৰিব। তো শেষৰ পইণ্টটো হ'ল সকলোতকৈ ইম্পৰ্টেণ্ট পইণ্ট, যিটো হ'ল মাইণ্ড গেম। পৃথিৱীৰ এনে কোনো শক্তি নাই যাক আপুনি হেক কৰিব নোৱাৰিব মাইণ্ড গেমৰ দ্বাৰা। আৰু ছোৱালী পটোৱা সকলো কাম, আমাৰ সকলোবোৰ বস্তু, মানুহক কেনেকৈ ইমপ্ৰেছ কৰা, ছোৱালীক কেনেকৈ ইমপ্ৰেছ কৰা, আপুনি কেনেকৈ কোনোবাৰ পৰা কাম আনিব পাৰা, সকলোবোৰ ক্ষেত্ৰতে আপোনাৰ মাইণ্ড গেমটো বহুত দৰকাৰী। তো আপুনি মাইণ্ড গেমৰ ওপৰত যদি বিশ্লেষণভাৱে জানিব খোজে তো মই আৰু এটা ভিডিঅ' বনাই দিম। যদি লাগে আপুনি কমেণ্ট কৰিব মাইণ্ড গেমৰ ওপৰত। তো মই কেনেকৈ আপুনি মানুহৰ পৰা টেকনিক শিকিব পাৰে, কেনেকৈ আপোনাৰ কাম আনিব পাৰে, সকলো মাইণ্ড গেম মই আপোনাক জনাম আৰু এটা ভিডিঅ'ৰ জৰিয়তে। বাট মই ইয়াতে অলপ সবিশেষে আপোনাক কৈ দিব খুজিছোঁ। চাওক, সকলো মানুহ টকা পইচা সকলো বস্তু চালেও কিছুমান মানুহ ইমপ্ৰেছ নহয়, বাট কথাৰ জৰিয়তে বহু মানুহ ইমপ্ৰেছ হৈ যায়। তো মাইণ্ড গেম, মানুহৰ মগজৰ লগত খেলাটো বহুত দৰকাৰী। কাৰণ আপুনি মানুহৰ মগজৰ লগত যদি সঠিকভাৱে খেলিব পাৰে, তেতিয়াহ'লে আপুনি সেই মানুহক নিজৰ হাতত মুঠিত আনিব পাৰিব, বা সেই ছোৱালীটোক আপুনি নিজৰ হাতৰ মুঠিত আনিব পাৰিব। তো মাইণ্ড গেমটো এটা বহু দৰকাৰী পাৰ্ট হয় আমাৰ জীৱনৰ। যিজন মানুহৰ এই মাইণ্ড গেমৰ কৌশল থাকে, তেওঁ কেতিয়াও দুখী নহয়। তেওঁ এই পৃথিৱীৰ সকলো সুখ লাভ কৰি যাব পাৰে, কাৰণ তেওঁ সকলো মানুহকে ইমপ্ৰেছ কৰিব পাৰে, আৰু সকলো কথা, সকলো টকা পইচা অৰ্জন তেওঁ মাইণ্ড গেমৰ জৰিয়তে কৰিব পাৰে। তো এইটো আপোনাৰ অতি দৰকাৰী বস্তু। তো এই বস্তুটো আপুনি সদায় মনত ৰাখিব যে মানুহৰ মগজৰ লগত খেলাটো অতি দৰকাৰী। ভিডিঅ'টো এনেই বহুত দীঘল হৈ গ'ল। তো আশা কৰিছোঁ বন্ধুসকল আপোনাক ভিডিঅ'টো ভাল লাগিছে। যদি অলপ ভাল লাগিছে, আপোনাৰ বন্ধুহঁতৰ লগত শ্বেয়াৰ কৰক, চেনেলটোক ছাবস্ক্ৰাইব কৰক, আৰু এটা লাইক দিয়ক, আৰু কমেণ্ট কৰক আপোনাৰ ভিডিঅ'টো কেনে লাগিছে। থেংক ইউ।